শিৱানী বৰুৱা, হীৰামণি হালোৱা, বেডমিণ্টনৰ আৰ্চাৰী দুগৰাকী অত্যন্ত প্ৰতিভাসম্পন্ন খেলুৱৈ, অসমৰ গৌৰৱ, ভাৰতবৰ্ষৰ গৌৰৱ। আৰু আজি তেখেতসকলে যাতে আগন্তুক দিনত নিজ নিজ ক্ৰীড়া ক্ষেত্ৰত নিশ্চিন্ত মনে অনুশীলন কৰিব পাৰে আৰু তেখেতসকলৰ প্ৰতিভাক বিকাশ কৰাৰ বাবে কঠোৰ পৰিশ্ৰমৰ সাধনাত মগ্ন হ'ব পাৰে। তাৰ বাবে আজি ভাৰত চৰকাৰৰ পোৰ্ট শ্বিপিং ৱাটাৰ্ছ মন্ত্ৰালয়ৰ অধীনত থকা কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী পোৰ্ট অথৰিটিৰ তৰফৰ পৰা দুয়োগৰাকীকে বিশেষভাৱে সহযোগিতা আগবঢ়োৱা হৈছে। ইশাৰাণী বৰুৱাক 13 লাখ টকা তেখেতৰ এক্সপ'জাৰ গোটেই প্ৰগ্ৰামটো সফল ৰূপত সম্পূৰ্ণ কৰাৰ বাবে দিয়া হৈছে। আৰু লগতে হীৰামণি হালোৱাক আৰ্চাৰী প্ৰেক্টিচ যাতে সুকলমে কৰিব পাৰে তাৰ বাবে তেখেতক এখন ধনু দিয়া হৈছে, যিখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ, আৰু সেই আৰ্চাৰ হিচাপে যাতে আগন্তুক দিনত অনুশীলন সঠিকভাৱে কৰিব পাৰে, মনে ভবাৰ দৰে কৰিব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিকোনো প্ৰতিযোগিতাত এই প্ৰশিক্ষণৰ যোগেদি যাতে উল্লেখযোগ্য সফলতা বুটলিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই গোটেই কামখিনিৰ ক্ষেত্ৰত আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থাৰ তৰফৰ পৰা আজি সম্বৰ্ধনাৰ এটা আয়োজন কৰা হ'ল। আজি এই অনুষ্ঠানত কেইবাগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আজি ইয়াত উপস্থিত আছিল। গতিকে মই ভাবোঁ যে ক্ৰীড়াপ্ৰেমী ৰাইজে ডিব্ৰুগড়ত যেনেধৰণে উঠি অহা প্ৰজন্মক উদগনি দিছে, আগন্তুক দিনত এই খেলুৱৈসকলে নিশ্চিতভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতৰ আদৰ্শৰে, তেখেতে যিটো আমাক কৈছে যে খেলোগে তো খিলোগে, অৰ্থাৎ খেলৰ যোগেদি এটা শক্তিশালী আনন্দৰ বাতাবৰণ সৃষ্টি কৰিবলৈ কৈছে আৰু নিজৰ জীৱনটো সুন্দৰভাৱে সজাবলৈ কৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত যিখিনি খেলুৱৈ জগতৰ খেলুৱৈসকলক আন্তৰিকতাই সহযোগিতা আগবঢ়াইছে, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, এই গোটেই আৰু টপ কাৰ্যসূচীৰ যোগেদি, গতিকে যাৰ ফলত আজি আপোনালোকে দেখিছে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে প্ৰতিযোগিতাবিলাকত আজি ভাৰতবৰ্ষৰ খেলুৱৈসকলে অধিক মেডেল পাবলৈ সক্ষম হৈছে। ইয়াৰ মূল কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ খেলৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা আৰু খেলৰ প্ৰতি থকা ভালপোৱা, যাৰ ফলত আজি এটা সমগ্ৰ ভাৰতবৰ্ষতে এটা উল্লেখযোগ্য খেলৰ বাতাবৰণ সৃষ্টি হৈছে। আজি ভাৰতবৰ্ষৰে এতিয়া আগন্তুক কমনৱেলথ গেম আয়োজন কৰাৰ দায়িত্ব লৈছে আৰু আগন্তুক দিনত ভাৰতবৰ্ষত অলিম্পিক যাতে খেল অনুষ্ঠিত হয় তাৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে। গতিকে মই ভাবোঁ ইয়াৰ বাবে আমি অসমৰ বুকুত থকা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ যিমান সংখ্যক উদীয়মান খেলুৱৈ আছে তেখেতসকলক সকলো ধৰণৰ অত্যাধুনিক সা সুবিধা আৰু পৰীক্ষণ আৰু তেখেতসকলক উচিত ফুড ছাপ্লিমেণ্ট দি তেখেতসকলৰ স্বাস্থ্য যত্ন লৈ তেখেতসকলক বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ দি যাতে আগন্তুক দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ে শক্তিশালী একোগৰাকী চেম্পিয়ন খেলুৱৈ হিচাপে যে আমি গঢ় দিব পাৰোঁ তাৰ বাবে আমি আগবাঢ়ি যাব লাগিব। নাই, এইটো হৈছে আজি যিখিনি সুবিধা দিয়া হৈছে এই সুবিধাখিনি শ্যামাপ্ৰসাদ মুখাৰ্জী পোৰ্ট অথৰিটিৰ তৰফৰ পৰা দিয়া হৈছে আৰু কেৱল এই সুবিধাটো অহাৰ পাছত খেলুৱৈসকলক উদগনি দিবৰ বাবে ক্ৰীড়া সংস্থাৰ তৰফৰ পৰা গোটেই আজি অনুষ্ঠানটো আয়োজন কৰা হৈছে। কাৰণ ক্ৰীড়া সংস্থাৰ মূল কামটোৱে হৈছে খেলুৱৈসকলক উদগনি দিয়া আৰু বিভিন্ন ঠাইৰ পৰা সা সুবিধা আনি পেলাই তেখেতসকলক যাতে আগন্তুক নিশ্চিন্ত মানে অনুশীলনত আত্মনিয়োগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰে।